নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা। সো ইয়াতে আছে তোমাৰ পাঠ 12 সংবিধান, ঠিক আছে? পাঠ 12 সংবিধান। ইয়াতে তোমালোকে মানে কি কৰিবা, কুৱেশ্যন এনসাৰ বিলাক মানে পাঠটি তোমালোকে এবাৰ ভালদৰে পঢ়ি চাবা। মই যদি পাঠটো পঢ়ি দিব যে বহুত দীঘলে যাব, কাৰণ আমি কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিব লাগিব নহয়। গতিকে আমি ডাইৰেক্ট কুৱেশ্যন এনসাৰবোৰ ইয়াতে মই তোমালোকক দি দিছোঁ। ইয়াতে আছে অনুশীলনী 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। গতিকে এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকক মই স্ক্ৰীনত দেখাই দিছোঁ, তোমালোকে তাত চাই যোৱা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা আৰু শেষলৈকে চাই থাকিবা, ঠিক আছে? কাৰণ মোৰ চেনেলত সকলোবিলাক প্ৰশ্নৰ উত্তৰ অতি সহজত উপলব্ধ। গতিকে তাৰ বাবে তোমালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থোৱা, ঠিক আছে? তোমালোকে স্ক্ৰীনত দেখিছাই সংবিধান লেছন 12, ঠিক আছে? সো ইয়াতে আমাৰ অনুশীলনী 1ত কি দিছে তোমালোকে চাই যোৱা। অনুশীলনী 1ত কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া, ঠিক আছে? 1 নম্বৰটো কৈছে যে সংবিধান বুলিলে কি বুজা? যে ৰাষ্ট্ৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় নীতি নিয়ম আৰু আইনৰ সামূহিক ৰূপটোক সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। তাৰপিছত খটো দিছে যে কি সংবিধান কেই প্ৰকাৰ? সংবিধান আমাৰ 2 প্ৰকাৰ, সেইকেইটা হৈছে লিখিত সংবিধান আৰু অলিখিত সংবিধান। তাৰপিছত গটোত কৈছে যে আমাৰ কোন দেশত সৰ্বপ্ৰথম লিখিত সংবিধান প্ৰণয়ন কৰা হৈছিল? যে আমেৰিকা দেশত আমেৰিকাত সৰ্বপ্ৰথম আমাৰ কি কৰা হৈছিল জানানা? সৰ্বপ্ৰথম লিখিত সংবিধান প্ৰণয়ন কৰা হৈছিল। তাৰপিছত ঘটোত দিছে যে কি অলিখিত সংবিধান থকা এখন দেশৰ নাম কোৱা। অলিখিত সংবিধান থকা এখন দেশৰ নাম ইংলেণ্ড, একদম ইজি। তাৰপিছত আহিল তোমাৰ উঙত কৈছে যে সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা। সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য হ'ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন। তাৰপিছত এইবাৰ আহিছোঁ আমি 2 নম্বৰলৈ। 2ত কৈছে যে সংবিধানৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা। সংবিধানৰ প্ৰয়োজনীয়তা যে বৰ্তমান পৃথিৱীৰ প্ৰায়ভাগ দেশতে সংবিধান আছে। সংবিধানে ৰাষ্ট্ৰ পৰিচালনা কৰাত সহায় কৰে। তলত সংবিধান সম্পৰ্কে আলোচনা কৰা হ'ল যে সংবিধানে ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিয়ম নিৰ্ধাৰণ কৰে। সংবিধানে দেশৰ ভিন্নতাৰ মাজতো দেশ এখন সুকলমে পৰিচালনা কৰাত সহায় কৰে। আৰু পইণ্টটো লিখিব, সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ 3টা অংগ কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাৰ গঠন আৰু কাৰ্যকৰী লিপিবদ্ধ কৰা থাকে। তাৰপিছত কি বুলি কয় আৰু পইণ্টটো লিখিবা যে দেশৰ নাগৰিকসকলৰ বাবে সংবিধানে কিছুমান মৌলিক অধিকাৰক স্বীকৃতি দিয়ে আৰু এই অধিকাৰবোৰ সুৰক্ষিত কৰাত সংবিধানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপিছত ঘটোত কৈছে সংবিধানত ৰাষ্ট্ৰৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সবিশেষ নিৰ্দেশনা থাকে। নিৰ্বাচন পৰিচালনাৰ বাবে সংবিধানৰ অধীনত এক স্বতন্ত্ৰ নিৰ্বাচন আয়োগে কাৰ্যনিৰ্বাহ কৰে। পইণ্টটো লিখিবা, সংবিধানৰ মাজেৰে এখন ৰাষ্ট্ৰৰ আদৰ্শ, লক্ষ্য, উদ্দেশ্য আৰু দৰ্শনৰ প্ৰতিফলন ঘটে। তাৰপিছত আহিলোঁ এইবাৰ আমি 3 নম্বৰলৈ, চমুটকা লিখা। ইয়াতে আছে আমাৰ অলিখিত সংবিধান, ঠিক আছে? সো ইয়াৰে তোমালোকে লিখিবা যে কি অলিখিত সংবিধানৰ যে কিছুমান দেশৰ সংবিধান দেশখনৰ প্ৰচলিত ৰীতি নীতি, পৰম্পৰা বা পূৰ্ব আধাৰিত আইনৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি চলি থাকে। এনেধৰণৰ সংবিধান কোনো নিৰ্দিষ্ট প্ৰণয়নকাল আৰু লিখিত ৰূপ নাথাকে। এনেবোৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয়। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধান এখন অলিখিত সংবিধান, ঠিক আছে? তাৰপিছত এইবাৰ লিখিবা যে কি লিখিত সংবিধান। যে লিখিত সংবিধানৰ বিষয়ে অলপ চমুকৈ লিখি দিবা যে যি সংবিধান মানে কৈছে কি যি সংবিধান মানে লিপিবদ্ধ অৱস্থাত থাকে তাকে লিখিত সংবিধান বোলে। লিখিত সংবিধানৰ নিৰ্দিষ্ট প্ৰণয়নকাল আৰু প্ৰণেতা থাকে। পৃথিৱীৰ প্ৰায়বোৰ দেশতে লিখিত সংবিধানৰ প্ৰচলন আছে। আমেৰিকাৰ সংবিধানখন বিশ্বৰ প্ৰথম লিখিত সংবিধান, ঠিক আছে? গতিকে আমাৰ এইটো অনুশীলনী 1ৰ গোটেইখিনি প্ৰশ্ন উত্তৰ কমপ্লিট হ'ল। এইবাৰ আমি আহিছোঁ অনুশীলনী 2লে, ঠিক আছে? এতিয়া তোমালোকে স্ক্ৰীনত চাই যাবা। স্ক্ৰীনত যে কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। কটোত কৈছে ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল? ভাৰতৰ সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। খটোত কৈছে যে কি ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্যজনৰ নাম কি আছিল? সেইজনৰ নাম হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ। তাৰপিছত গটোত কৈছে যে ভাৰতক কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়? যে শক্তিশালী কেন্দ্ৰীয় চৰকাৰ, একক নাগৰিকত্ব, জৰুৰীকালীন ক্ষমতা আদি ইয়াত পৰিলক্ষিত হয়। সেয়েহে ভাৰতক আমাৰ যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ব্যৱস্থাৰ সংমিশ্ৰণ অৰ্থাৎ অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। তাৰপিছত ঘটোত আমাক কৈছে যে ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত কেইগৰাকী সদস্য স্বাক্ষৰ কৰিছিল? সেইটো হৈছে তোমালোকৰ চূড়ান্ত ৰূপত 248 গৰাকী সদস্য স্বাক্ষৰ কৰিছিল। তাৰপিছত কৈছে আমাক ভাৰতীয় সংবিধান অনুসৰি জৰুৰী অৱস্থা কেই প্ৰকাৰ? সো উত্তৰটো মানে ডাইৰেক্ট কেই প্ৰকাৰ আমাৰ সেইটো ক'লে হ'ল অনুসৰি জৰুৰী অৱস্থা 3 প্ৰকাৰ। আমাক কেই প্ৰকাৰৰ সেইটো সুধিছে, প্ৰকাৰ গোটেইকেইটা লিখিব দিয়ে না, কেই প্ৰকাৰৰ 3 প্ৰকাৰৰ,
ঠিক আছে ইয়াৰ পিছত আহিছো আমি কিমান 2 নম্বৰলৈ 2ত কৈছে যে কি পৰিস্থিতিৰ সৃষ্টি হলে ভাৰতীয় সংবিধান অনুসৰি দেশত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি যে নাম্বাৰ 1 পইণ্ট লিখিবা তোমালোকে কোনো বিদেশী শক্তিয়ে ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে বা কৰাৰ ভাবুকি দিলে আৰু দেশত আভ্যন্তৰীণ সশস্ত্ৰ বিদ্ৰোহ সংঘটিত হলে ৰাষ্ট্ৰপতিয়ে সংবিধানৰ 352 নং অনুচ্ছেদ অনুসৰি দেশৰ সুৰক্ষাৰ স্বাৰ্থত জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে তাৰ পিছত 2 নম্বৰ পইণ্টটো তোমালোকে লিখিবা যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্যৰ ৰাজ্যপালৰ পৰা প্ৰতিবেদন বা অইন কোনো সূত্ৰৰ পৰা সেই ৰাজ্যৰ প্ৰশাসন কাৰ্য সংবিধানৰ নিয়ম অনুসৰি পৰিচালিত হোৱা নাই বুলি নিশ্চিত হলে সংবিধানৰ 356 নং অনুচ্ছেদ অনুসৰি সেই ৰাজ্যত ৰাজ্যিক জৰুৰী অৱস্থা বা ৰাষ্ট্ৰপতিৰ শাসন ঘোষণা কৰিব পাৰে ঠিক আছে তাৰ পিছত 3 নম্বৰ পইণ্টটো লিখিবা যে সমগ্ৰ দেশ বা ইয়াৰ কোনো ৰাজ্যত শোচনীয় মানে অৰ্থনৈতিক অৱস্থাৰ সৃষ্টি হৈ অৰ্থনৈতিক স্থায়িত্ব বিপদাপন্ন হলে ৰাষ্ট্ৰপতিয়ে সংবিধানৰ 360 নং অনুচ্ছেদ অনুসৰি সমগ্ৰ ৰাষ্ট্ৰ বা তেনে অৱস্থাৰ সন্মুখীন হোৱা ৰাজ্যত আৰ্থিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে এটো তোমালোকে লিখি লবা ঠিক আছে ইয়াৰ পিছত আহিছো আমি 3 নম্বৰলৈ 3ত কৈছে যে কি ভাৰতীয় সংবিধানৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা তিনিটা বৈশিষ্ট্য কি প্ৰস্তাৱনা যে যিদৰে একোখন গ্ৰন্থৰ পাতনি থাকে ঠিক একেদৰে ভাৰতীয় সংবিধানতো পাতনি সংযোজন কৰা হৈছে এই পাতনিখনকে প্ৰস্তাৱনা বোলা হয় ইয়াৰ মাধ্যমৰে ৰাষ্ট্ৰ হিচাপে ভাৰতৰ লক্ষ্য উদ্দেশ্য আৰু আদৰ্শ প্ৰতিফলিত হৈছে তাৰ পিছত হয়তোত কৈছে যে দীৰ্ঘতম লিখিত সংবিধান যে এতিয়ালৈকে প্ৰণয়ন হোৱা পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধানৰ ভিতৰত ভাৰতৰ হনে দীৰ্ঘতম এই লিখিত সংবিধানখনত 448টা অনুচ্ছেদ 25টা অধ্যায় আৰু 12টা অনুসূচী আছে যে 448টা অনুচ্ছেদ আছে 25টা অধ্যায় আছে আৰু 12টা অনুসূচী আছে তাৰপিছত আৰু এটা পইণ্ট লিখিব পৰা যে কি মিশ্ৰিত সংবিধান ন ভাৰতীয় সংবিধানখনৰ কিছুমান বিষয় যেনে নতুন ৰাজ্যৰ গঠন ৰাজ্যৰ সীমা নিৰ্ধাৰণ আদি বিষয়বোৰ সহজে সংশোধন কৰিব পাৰি কিন্তু ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন আদি বিষয়বোৰ সহজে সংশোধন কৰিব নোৱাৰি গম পাইছা সো 4টোৰ উত্তৰ হৈছে আমাৰ কি 4টোত কৈছে যে ভাৰতৰ সংবিধান মানে প্ৰণয়ন সন্দৰ্ভত অসমৰ অৱদান সম্পৰ্কে বৰ্ণনা কৰা যে ভাৰতৰ সংবিধান প্ৰণয়নত অসমে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল নিবাৰণ চন্দ্ৰ লস্কৰ ধৰণীধৰ বসুমতাৰী গোপীনাথ বৰদলৈ জে এফ নিকলছ ৰয় কুলধৰ চলিহা ৰোহিণী কুমাৰ চৌধুৰী সৈয়দ মহম্মদ সাদুল্লাহ আব্দুৰ ৰউফ আদি বৰেণ্য ব্যক্তিসকলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংবিধান প্ৰণয়নত অংশগ্ৰহণ কৰিছিল সৈয়দ মহম্মদ সাদুল্লাহ সংবিধান খচৰা কমিটিৰ সদস্য আছিল গোপীনাথ বৰদলৈ অসমৰ অনুসূচিত জাতি জনজাতি আৰু পাৰ্বত্য জাতি জনজাতিৰ স্বাস্থ্য ৰক্ষাৰ্থে গঠিত উত্তৰ পূব সীমান্ত জনজাতি আৰু উপ সমিতি বহিৰ্ভূত অঞ্চলৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল তোমালোকৰ ফাইনেলি কি বুলি কয় আমি অনুশীলনী 2টো আমি কমপ্লিট কৰিলো সো ইয়াৰ লগে লগে আহিছো এবাৰ আমি অনুশীলনী 3 লে অনুশীলনী 3 টা আমাক কি কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া সবতে তোমালোক উত্তৰ দি থবা দে ন সো এই হক ভিডিও সকল মানে কেইটা তোমালোক অকল চালে নহব নোটস কৰি যাব লাগিব ঠিক আছে সো এতিয়া সো আমাক অনুশীলনী 3 ৰ কতত কৈছে যে কি কতত কৈছে আমি কি সংবিধানৰ সংশোধন মানে কি বুজা যে সময় আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খোৱাবৰ বাবে সংবিধানৰ নীতি নিয়মৰ সলনি বা নতুন নিয়ম সংযোজন কৰা প্ৰক্ৰিয়াকে আমাৰ কি বলে সংবিধান সংশোধন বলে হয়তোত কৈছে যে আমাক কি কোনটো সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে সো উত্তৰটো হ'ব যে 86তম কিমানতম 86তম সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে গতত কৈছে যে 42তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানত কি বিষয় সন্নিৱিষ্ট কৰা গৈছিল 42তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ সংযোজন মৌলিক কৰ্তব্যৰ সংযোজন বিষয় সন্নিৱিষ্ট কৰা হৈছিল তাৰ পিছত দুইটো হৈছে যে কি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ তিনিটা মূল বৈশিষ্ট্য লিখা ঠিক আছে তিনিটা মূল বৈশিষ্ট্য লিখিব দিছে সো আমাৰ উত্তৰটো হ'ব 2 নম্বৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ তিনিটা মূল বৈশিষ্ট্য হ'ল যে ভাৰতক সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰিছে তাৰপিছত দুইটো লিখবা লাগিব যে সকলো নাগৰিকৰ বাবে ন্যায় স্বাধীনতা সমতা নিশ্চিত কৰাৰ কথা কৈছে তাৰপিছত আৰু 3 নম্বৰ পইণ্টটো হৈছে যে দেশৰ সকলো মানুহৰ মাজত ভাতৃত্ববোধ ঐক্য আৰু অখণ্ডতা বজাই ৰখাৰ লক্ষ্য প্ৰকাশ কৰিছে তাৰপিছত 3টোত হৈছে যে কি অসমৰ বাবে ভাৰতীয় সংবিধানে আগবঢ়োৱা বিশেষ ব্যৱস্থাবোৰৰ বিষয়ে লিখা ঠিক আছে
সো ইয়াৰে উত্তৰটো হ'ব আমাৰ অসমত বসবাস কৰা বিভিন্ন জনজাতিৰ লোকসকলৰ ঐতিহ্য আৰু সাংস্কৃতিক ৰক্ষণাবেক্ষণ দিবৰ বাবে কি কৈছে ৰক্ষণাবেক্ষণ দিবৰ বাবে ভাৰতীয় সংবিধানে 6ষ্ঠ অনুসূচীৰ জৰিয়তে স্বায়ত্তশাসনৰ ব্যৱস্থা কৰিছে সংবিধানৰ অনুসূচী 244 আৰু 275ৰ জৰিয়তে জনজাতীয় লোকসকলৰ বাবে জিলা স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছে অনুসূচী 371ৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জনজাতীয় লোকসকলৰ নীতি নিৰ্ধাৰণ বিষয়ত পৰামৰ্শ দিবলৈ অসম বিধানসভাৰ ভিতৰত জনজাতীয় প্ৰতিনিধিৰ কমিটি গঠন কৰিব পাৰে 6ষ্ঠ অনুসূচীৰ অধীনত মানে কি কৈছে 6ষ্ঠ অনুসূচীৰ অধীনত জনজাতীয় ভূমি আৰু তেওঁলোকৰ সংস্কৃতি ৰক্ষণাবেক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এনে বিশেষ ব্যৱস্থাবোৰৰ দ্বাৰা ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হয় এই অনুসূচীৰ দ্বাৰা জনজাতীয় লোকসকলৰ ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে পোনপটীয়া ব্যৱস্থা অনুদানৰো ব্যৱস্থা আছে গতিকে তোমালোকৰ এই চেপ্টাৰটোৰ মই সকলোবিলাক প্ৰশ্ন উত্তৰ মই কি ধুনীয়াকৈ দি দিছোঁ সো তাৰ কাৰণে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনি আছিল যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ বাবে এটা কমেণ্ট কৰিব ক'ৰ পৰা চাই আছে সেইটো কমেণ্ট কৰি ক'ব ঠিক আছে গতিকে আজিলৈকে আহিছোঁ ধন্যবাদ